এৰেঞ্জ মেৰেঞ্জ বেছি জৰুৰী নে কি ডাইৰেক্ট আপোনাৰ লাভ মেৰেজটো জৰুৰী কোনটো ক'ব আপুনি মেৰেজ দুয়োটাই জৰুৰী হেই বন্ধুসকল কি খবৰ আশা কৰোঁ চবৰে ভাল তো আজি মোৰ নাম স্বামীৰ তো আজি আহিছোঁ আমি হাঁহি ধেমালিৰ মাজত তো চবৰ লগতে হাঁহি ধেমালি কৰিম তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ মাজত আছে এই দুইজন আংকুল তো সেই আংকুলবোৰক কিবা কিবি কুৱেশ্যনছ সুধিম তো আপোনালোকে ৰেডি আছে এনচাৰ দিবৰ কাৰণে ৰেডি কি সোধে সোধক আচ্ছা মোৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল কি মেইনলি আজিৰ ডেটত এৰেঞ্জ মেৰেঞ্জ বেছি জৰুৰী নে কি ডাইৰেক্ট আপোনাৰ লাভ মেৰেজটো জৰুৰী কোনটো ক'ব আপুনি মেৰেজ দুয়োটাই জৰুৰী তাৰ ভিতৰত লাভ মেৰেজটো বেছি ভাল নহয় কাৰণ আজিৰ মডাৰ্ণ যুগ হিচাপে এইটোৰ প্ৰচলনেই বেছি হৈছে কিন্তু সেয়া ঘৰ সংসাৰটো টিকি নাথাকে কাৰণ কি মাক বাপেকৰ চইচটো বেলেগ আচ্ছা আৰু এই কম বয়সত লাভ মেৰেজটো কম বয়সতে আৰম্ভণি হয় সেইটো পূৰ্ণাংগ বয়স গৈ নাপায় আচ্ছা সেইকাৰণে যিবিলাকে লাভ কৰে মানে ভাল পায় সেইটো মানে আচলতে সঠিক সিদ্ধান্ত ল'ব নোৱাৰে আচ্ছা সেইকাৰণে বেছি দিন টিকি নাথাকে সেইকাৰণে আমাৰ মতে আৰু এৰেঞ্জ মেৰেজে ভাল কাৰণ গাৰ্জেনবিলাকে পাতি দিলে সেইটোৱে উত্তম হয় আচ্ছা ঠিক আছে বাৰু বহুত বহুত ধন্যবাদ আংকুলক তো তেখেতে কৈছে যে কি আপোনাৰ লাভত মানে আজিকালি লাভ কৰিলে মানে বহুত প্ৰব্লেম আহি যায়তো তো সেইবাবে কৈছে যে মা দেউতা যি কৰে ল'ৰা ছোৱালীৰ ভালৰ কাৰণে কৰে তো এই আংকুলৰ মতে এৰেঞ্জ মেৰেজটো বহুত বেটাৰ তো মোৰ ছেকেণ্ড কুৱেশ্যনটো হৈছে আপুনি কি লাভ মেৰেজ কৰিছিলে নে এৰেঞ্জ মেৰেজ কৰিছিলে নাই মই লাভ মেৰেজ কৰা নাই মই এৰেঞ্জ মেৰেজে কৰিছোঁ আচ্ছা কাৰণ গাৰ্জেনৰ মতামতৰ ওপৰতে মোৰ বিয়াটো হৈছে আচ্ছা তো আংকুলে ক'লে যে লাভ মেৰেজটো কৰা নাই বোলো ঘৰৰ পৰাই যেনেকৈ বিয়া পাতাইছে তেনেকৈ বিয়া পাতিলে তো আপোনাক বহুত বহুত ধন্যবাদ আমাৰ এনচাৰ দিয়াৰ বাবে আৰু এজন আংকুলক আমি কিবা কিবি সুধিম তো সেইটো হৈছে আমি হাঁহি ধেমালি কৰিম অলপ তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল কি কোট পিন্ধিব নোৱাৰি কি কোট পিন্ধিব নোৱাৰি অঁ হেৰি আমাৰ যিটো আছে সুপ্ৰিম কোৰ্ট হাই কোৰ্ট এইবিলাক পিন্ধিব নোৱাৰি নহয় 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 ঠিক আছে আমি আৰু এটা কুৱেশ্যনছ সুধিম আৰু এটা আংকুলক তো মোৰ এইটো হ'ল আপোনাৰ হাঁহি ধেমালি কৰিম অলপ তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে কি পানীত সাঁতুৰিব নোৱাৰি আপোনাক সময় দিয়া হ'ল 5 ছেকেণ্ড কি পানীত সাঁতুৰিব নোৱাৰি চকু পানীত আচ্ছা দিয়া আংকুলে পাৰি গৈছে তো আমি কৈছিলোঁ যে আমাৰ এনচাৰবোৰ যদি দিব পাৰে সঠিককৈ তো তাহাঁতক আমি কিবা এটা গিফ্ট দিম তো সেই গিফ্টটো দিম এতিয়া আৰু কি কয় অশেষ অশেষ ধন্যবাদ ইমানখিনি টাইম দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ তো আপোনাৰ কাৰণে সৰু মোৰা এটা ফাৰ্ষ্ট ভিডিঅ' আজি বুলি এটা কিবা আপোনাক মুখখন মিঠা কৰাই আছোঁ এইটো ল'ব আপোনাৰ এনচাৰটো দিয়াৰ বাবে থেংক ইউ আচ্ছা ঠিক আছে ৱেলকাম